হাই ফ্ৰেণ্ডছ, 99 মানুহে নাজানে অনলাইন বিজনেছ আমি কেনেকুৱা অনলাইন বিজনেছ কৰিব লাগে। অনলাইনত আমি যদি বিজনেছ কৰি আমাৰ টকা ইনকাম কৰিব বিচাৰোঁ, তেনেহ'লে কেনেকুৱা বিজনেছ কৰিলে আমি সঠিক পৰিমাণে আমি আমাৰ যিমানখিনি ধাৰণা আছে সিমানখিনি টকা আমি অনলাইনৰ পৰা ইনকাম কৰিব পাৰিম। আমাৰ ইনকামৰ চ'ৰ্চ দুটা, এটা অনলাইন এটা অফলাইন। গতিকে আমি অনলাইনৰ কথা কৈছোঁ। অনলাইন বিজনেছ আইডিয়া আজিৰ ভিডিঅ'খন সম্পূৰ্ণ চালে কেনেকুৱা বিজনেছ কৰাৰ দৰকাৰ তেনেকুৱা আপুনি আইডিয়াখন পাই যাব। আৰু এইখন আইডিয়াৰ মাধ্যমেদি যদি আপুনি বিজনেছ কৰে নহয়, আপোনাৰ কেতিয়াও লছ নহয়। অনলাইন বিজনেছ কৰিবলৈ আপোনাৰ ফাৰ্ষ্টতে চাব লাগিব আপোনাৰ বিজনেছখন কেনেকুৱা টাইপৰ, কি চৰকাৰে বন্ধ কৰি দিব পাৰিব নেকি, চেণ্ট্ৰেলাইজ নে ডিচেণ্ট্ৰেলাইজ। চেণ্ট্ৰেলাইজ মানে চৰকাৰে যিকোনো সময়ত বন্ধ কৰি দিব পাৰে, আৰু ডিচেণ্ট্ৰেলাইজ মানে চৰকাৰে কেতিয়াও বন্ধ কৰিব নোৱাৰে। আৰু বিজনেছখনৰ আমাৰ ফাৰ্ষ্টতে চাব লাগিব কিমান হোল্ডাৰ্ছ আছে, কিমান মানুহে বিজনেছখন কৰি আছে, সেইটো এটা গুৰুত্বপূৰ্ণ পাৰ্ট। গতিকে আমাৰ ইণ্ডিয়াত 10% মানুহে SIP, নেটৱৰ্ক মাৰ্কেটিং, MI লাইফষ্টাইল এইবোৰ বিজনেছ মানে অনলাইন ইয়াৰ্নিং মানে বিজনেছবোৰ কৰে। কাৰোবাৰ 20% প্ৰফিট হৈছে, কাৰোবাৰ লছো হৈছে। গতিকে লছ নহয়, প্ৰফিট নহয়। চেণ্ট্ৰেলাইজ বিজনেছত লছ হ'বই, 2-3বাৰ লছ হ'লেহে আপুনি প্ৰফিট কৰিব পাৰিব। এতিয়া আহক জানিম চেণ্ট্ৰেলাইজ কি আৰু ডিচেণ্ট্ৰেলাইজ কি। আমি ফাৰ্ষ্টতে ধৰি লওক মুকেশ আম্বানী, আদানী, ৰতন টাটা, তেওঁলোকে যিবোৰ বিজনেছ আমাৰ ইণ্ডিয়াত বৰ্তমান বিয়পি আছে, গোটেইখিনি বিজনেছ চেণ্ট্ৰেলাইজ। ধৰি লওক BJP চৰকাৰৰ আণ্ডাৰত চলিছে, হয়তো বেলেগ চৰকাৰ আহিলে এইটো বন্ধ কৰি দিব পাৰিব। ইয়াৰ কোনো ভেলিউৱেশ্যন নাই কেতিয়া বন্ধ হৈ যায়। হয়তো বিজনেছখন ডাঙৰ, কিন্তু এইটো চেষ্টা কৰিব যে ৰাখিবলৈ, তথাপি যদি ইয়াত গুৰুত্বপূৰ্ণ পাৰ্ট নাথাকে, বন্ধ কৰিব লগা হয়, তেনেহ'লে নিশ্চয় বন্ধ কৰি দিব পাৰিব। এতিয়া যিটো চাই আছে আমাৰ ফৰ্চকইন, মেটাফৰ্চৰ আণ্ডাৰত যিটো লঞ্চ হৈছে, এইটো সম্পূৰ্ণ ডিচেণ্ট্ৰেলাইজ, 100% ডিচেণ্ট্ৰেলাইজ। এইটো কেতিয়াও চৰকাৰে বন্ধ কৰিব নোৱাৰে। এইটো ৰাছিয়াৰ তৈৰি, এইটো আমাৰ কোনো কোম্পানী নহয়, এইটো মাত্ৰ এটা আমাৰ কণ্ট্ৰলটো আমাৰ কাৰো হাতত নাই। এইটো আপুনি চাব পাৰিছে সম্পূৰ্ণ ডিচেণ্ট্ৰেলাইজ। আপুনি বিজনেছ কৰিবলৈ ফাৰ্ষ্টতে এইটো চিন্তা কৰিব চেণ্ট্ৰেলাইজ নে ডিচেণ্ট্ৰেলাইজ। এতিয়া নিশ্চয় গম পাইছে চেণ্ট্ৰেলাইজ কি আৰু ডিচেণ্ট্ৰেলাইজ কি। এতিয়া আমাৰ টকাটো নিশ্চয় অনলাইনৰ পৰা আমি বহুতেই বিচাৰোঁ টকা বহুতো ইনকাম কৰিবলৈ, কিন্তু আমি তেনেকুৱা নোৱাৰোঁ। ভাল বিজনেছ বিচাৰিলে আপুনি ভিডিঅ'খন এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।